কেম্পৰ পৰা এটা ৰাস্তা আহিছে, এইটো হ'ল নদী কা ৰাস্তা লিখা আছে। এইফালৰ পৰা মানে গংগাজী যাব পাৰে গা ধুবলৈ। আৰু মই গৈ আছোঁ। মাই গড, এয়া হ'ল মগু। চাওকচোন ইমান ধুনীয়াকৈ ইয়া মগু মাহ খেতি আছে, দেখিছেনে? এইটো মগু ইমান ভাল লাগে, কেঁচা কেঁচাকৈ খাই বিৰাট ভাল লাগে খাই। গোটেই খেতি মগু আৰু মগু খাই বহুত ভাল লাগে। মগু এটা ছিগি লৈছোঁ খাবৰ কাৰণে বাৰু, আৰু আপোনালোকক দেখাই থাকিম বাৰু কোনফালে যায় কি। এতিয়া গৈ আছোঁ ৰাস্তা, কিমান ৰ'দ, সেইখন নদী চাওক। এতিয়া যাব পাৰিনে নহয় চাব লাগিব। জংঘলৰ মাজে মাজে আমি গৈ আছোঁ নদীৰ কাষলৈ, কি ধুনীয়া লাগিছে। কিন্তু কিবা পোকে চোকে নাকামুৰিলে আছে আৰু। সেইটো তিতাগুটি খাই কিমান ভাল লাগে নহয় জানো? খাই নে নাখায় আপুনি তিতাগুটিটো? বিৰাট ধুনীয়া লাগে খাই পেলাই। আৰু ভিউটো চাওক, আমাৰ কেম্প ক'ত আছে। আমি বৰ্তমান জংঘলৰ ৰাস্তাটো দি আহি আছোঁ, দেখাই দেখিম বাৰু। সৰুকৈ ৰাস্তা ইয়াত গৈ আছে চব এফালে, আৰু চাওঁ ক'ত কি আছে। কিন্তু এই মগুৰ দালিটো হাতত লৈ আহিছোঁ দেই খাবলৈ। ৱাও, কি ধুনীয়া ভিউ, পানী ইমান ধুনীয়া, ইয়াত আমি বহিব পাৰি। The road is very tough. নদী ইমান ধুনীয়া লাগিছে চাওক। কি ধুনীয়া হয়নে বাৰু? চিলটো পানী, ৱাও, আৰামছে বহি পেলাই গা ধুব পাৰি। চিলড পানী, ৱাও। বাৰিষা বতৰত বাৰু পানী ভৰি যায়, আমি বাৰু এনেকৈ আহিছোঁ। গতিকে জেগাটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব। বহুত ধুনীয়া জেগা হয়। তেতিয়ালৈকে আকৌ এটা স্পট কাইলৈ দেখাম। বাই বাই। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোক পেজটো শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিব যদিহে নতুনকৈ আহিছে।